কৰিম গোবৰ। এইখিনি দেখিছে গোবৰ, ইয়াত এড কৰিম অলপমান দিয়া। অলপ দিন বেছি দিলে গম পাই যাব। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। তো আমিও ভালে আছোঁ। তো আজি মানে ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। তো বহুত বেছি মানে ধামাকা হ'ব গৈ আছে। তো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, একেবাৰে শেষলৈকে চাওক। তো আজি মানে ভিডিঅ'টো পূৰা প্ৰেংক ভিডিঅ' হ'ব। তো মানে সেইকাৰণে আপোনালোকে কথাবিলাক সৰু সৰুকৈ শুনিবও পাৰে, মানে ঘৰৰ মানুহক যিহেতু প্ৰেংক কৰিম আজি। তো সেইকাৰণে কথাখিনি মানে সৰু সৰুকৈ কৈছোঁ। মই পাছফালে আছোঁ, দেখিছে বাঁহ গছ মোৰ পাছফালে আছে। তো আজি মানে মিমি প্ৰেংক হ'ব, মানে মিমিৰ লগত মানে কি বস্তু এড কৰিম, এড কৰি আৰু প্ৰেংক কৰিম। তো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাওক। তো কথাখিনি যদি সৰুকৈ শুনিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। মানে মই সৰুকৈ কৈছোঁ, মানে যিহেতু ঘৰৰ মানুহ চবৰ লগতে প্ৰেংক কৰিম, মিমি প্ৰেংক। তো সেইকাৰণে মই মানে পাছফালে আহি এইফালে বাঁহ তল দেখিছে, বাঁহ তলত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া মানে ভিডিঅ'টো প্ৰেংক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। ফাৰ্ষ্টতে ইয়াৰ পৰা কলপাত অকণমান ছিঙি লওঁ। দেখিছে এফালে কলপাত ছিঙি ল'লোঁ। তো এফালে গৈ থাকিম এফালৰ পৰা, আৰু মিমিৰ লগত কি এড কৰিম সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। তো এফালে দেখিছে গোটেই পানী পূৰা গেলি আছে, বাৰিষা বতৰ। তো এফালে দেখিছে গৰুকেইটা ঘাঁহ খাই আছে। তো এতিয়া মানে ইয়াৰ পৰা গোবৰ দেখিছেনে, গোবৰ অলপমান ল'ম, বেছিকৈ নহয়, ইয়াতে দিম। আৰু গৈ আছোঁ এতিয়া, এইটো এনেকৈ লৈছোঁ। ইটো মানে ফাইনেলি ইয়াতে থ'ম। তো এইটো ইয়াতে থ'লোঁ, আৰু এতিয়া মিমিটো আনোগৈ ব'লক। তো গাইজ মানে ফাইনেলি এটাতে মিমি আহি গ'ল। ইয়াত দেখিছে ডাইৰেক্ট আছলি মিমি, আৰু ইয়াত দিলোঁ, আৰু ইয়াত এড কৰিম গোবৰ। এইখিনি দেখিছে গোবৰ, ইয়াত এড কৰিম অলপমান দিয়া। অলপ দিন বেছি দিলে গম পাই যাব। তো হাতখন মোহাৰি ল'ব লাগিব, আৰু ইয়াৰ লগত মিক্স কৰিম। ইয়াত দেখিছে মিক্স কৰিম, ইয়াত দেখিছে গোবৰ আৰু মিমি মিক্স কৰিলোঁ। তাৰপিছত ইয়াত এড কৰিম মছলা। গম নাপাব লাগিব, যিহেতু মছলাটো তেতিয়া ওপৰত দিম, তেতিয়া গম নাপায়, তেতিয়া গোন্ধাই থাকিব ধুনীয়া ধুনীয়া মছলা। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো আজি মানে পূৰা ঘৰৰ মানুহৰ লগত ধমাকা প্ৰেংক কৰিম, গোবৰ আৰু মিমি প্ৰেংক। দেখিছে এড কৰি দিছোঁ, মছলাটো ওপৰত এড কৰি দিলে মানে তেতিয়া গম নাপাব। দেখিছে, এইটো ভালদৰে চাওক, ভালদৰে। আৰু এয়া দেখিছেনে মোৰ ৰেডি হৈ গৈছে গোবৰ আৰু মিমি প্ৰেংক। এইফালে দেখিছে মিক্স কৰি লৈছোঁ ভালকৈ, হাতত উলিয়াই দেখাইছোঁ। এয়া দেখিছে মিমি আৰু গোবৰ। তো ব'লক এতিয়া প্ৰেংক কৰিব গৈ আছোঁ। তো ব'লক এতিয়া মানে ভণ্টিহঁতৰ লগত যাৰ লগত পাৰোঁ ঘৰৰ মানুহৰ লগত প্ৰেংক কৰিম, ব'লক গৈ থাকোঁ। ফাইনেলি গাইজ এইফালে গোবৰ আৰু মিমি মিক্স কৰা হৈ গৈছিলে, দেখিছে। তো গম পাব বুলি ওপৰত আৰু কেইটামান মিমি দি দিওঁ। তো এইফালে দেখিছে ওপৰত মিমিকেইটা দি দিলোঁ, আৰু এড কৰি দিম, আৰু মিক্স কৰি দিম। আৰু লগতে গোন্ধটো যাতে গোবৰৰ চেণ্টটো নাহে তাৰ বাবে নেমু চেপি দিম। তো নেমু চেপি দিছোঁ দেখিছে, আৰু যাতে গোবৰৰ চেণ্টটো নাহিবৰ কাৰণে নেমু চেপি দিম। তো নেমুডোখৰ চেপি হৈ গ'ল, এডোখৰ পেলাই দিলোঁ। এইফালে নেমু, তাৰপিছত এইফালে মিঠাতেল অকণমান লৈ আহিছোঁ গোন্ধটো নোলাবৰ কাৰণে। তো এইফালে ঢালি দিছোঁ, এইকেইটা মিক্স কৰি দিম, এড কৰি দিম, এইফালে মিক্স কৰি দিম। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। আহি আছোঁ, এইফালে দেখিছে মিমি পেটি হাতত লৈ আহিছোঁ, ভণ্টি চলাই আহি আছে। তো ভিডিঅ'টো চাই থাকক। নাৱত আহি আছোঁ। তাইক বোলো খুৱাই থৈ যাওঁ, আমাৰ এজনীয়ে ভণ্টি। তাৰপিছত মই বোলো আজি বোলো তোমাক খুৱাই দিলেহে আজি খাব লাগিব বুলি লাজতে একেবাৰে পাপুৰ আগত লাজ পাম বুলি নাখালে। মই বোলো আজি বোলো খুৱাই দিম বুলি কৈছিলোঁ। তাৰপিছত লাজতে খুৱাই দিম বুলি গালি নাখালে। পাপা হাঁহিয়ে যাওঁ তালৈ যায় যে আৰু খাবি। দেখিলে প্ৰেংকটো মোৰ চাকচেছফুল হ'ল, উলিয়াই দিছে। তো মানে আজি প্ৰেংকটো পুৰা ধামাকা হ'ব বুলি কৈ গোবৰ খালে
খাই লাগিব গোবৰ খোৱালো মই কৈ আছিলো প্ৰেংকটো আজি ধামাকা হ'ব ফাইনেলি গোবৰ খোৱালো ভণ্টিক আৰু মানে এতিয়া প্ৰেংকটো আৰু ধামাকা হ'ব তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ ভণ্টি দেখিছেনে গোবৰ খাই এনেকুৱা অৱস্থা হৈছে তোৰ পুৰা খং কৰি আছে আমাক এফালে দেখিছে আৰু এতিয়া মানে ভাইটিয়ে ফাইনেলি গম পাই গৈছে মানে গোবৰ এড কৰিছোঁ বুলি মিমিৰ লগত তো এতিয়া মানে এইফালে পাপু বহি আছে পেকেটটো পুৰা চাই আছে মই খাওঁ নেকি বুলি কৈ আছে এইফালে দেখিছে আৰু এতিয়া কাৰ লগত প্ৰেংক কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ মই এতিয়া মানে 2 নম্বৰতে প্ৰেংক কৰিব গৈ আছোঁ ডাঙৰ বৌক তো ভিডিঅ'টো চাই থাকক ডাঙৰ বৌ মিমি খাব নাই মিমি খাব নাই মিমি পেটি খোৱালো তো ফাইনেলি গাইজ ভিডিঅ'টো ছাকচেছফুল হ'ল তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মিমি পেকেটটো এইটো দেখিছে এইটো লাষ্টত ময়ে খাব লাগিব আৰু দেই হ'ব